বাবুতো আমি যাহাই গাম আহাই দয়ে আহা আহা নাচি নাচি মুখে 10 টকীয়া হাঁহি মাৰি এই সাত পুৰা এই সাত দিহে ওলাই আহিবা আৰু বুজিলা তুমি আমাৰ নাচনী কেইজনীক বিট কৰিব লাগিব কিন্তু হুই না বাত বজেন্দা হক তাড়াতাড়ি যাব লাগে নহয় গৈছো ৰ আমাৰ তীখৰ গুটি ভাগ ওলাই মেলি হোৱাই নাই নহয় তীখৰ গুটিটো হ'ল নে হা তাড়াতাড়ি ক নহ'লে কিন্তু এতিয়া গুচি যামগে আকৌ ইনে দেৰি হৈছে বজেন্দ্ৰ সেইটো গা ধুবলৈ গৈছে হে মইতো তাৰ কাপোৰ লৈ ৰখি আছো হালক পিন্ধাবলৈ মাত্ৰ গা ধুবলৈ গৈছিলিহে গা ধুই আহিলিয়ে নেকি গা ধুতে বেছি টাইম নালাগে নহয় পুখুৰীত জাপ মাৰিয়ে দিওঁ তোক মই কিমান ক'ব লাগে পুখুৰীত জাপ নামাৰিবি বুলি কেনেবাকে হুলজেং পৰি থাকিব খোজ খাই মৰিবি জলদিয়া কাপোৰকেইটা পিন্ধাই দিওঁ দেৰি কৰিলে বজেন্দ্ৰে তোক এৰি থৈ গুচি যাবগে মোক এৰি থৈ গ'লে বজেনক পিটিম বৈ জলদি মোক পিন্ধাই থাকে তীখৰ গা ধোৱাৰ আগত মাহ হালধি গাত ভালকে সানিলি নহয় মাহ হালধি আনিয়ে পুখুৰীত জাপ মাৰি দিছো এনেকে পুখুৰীত জাপ মৰা চাবি এদিন তোৰ লগত কি হ'ব বজেন্দা এতিয়া কা ঘৰ পৰা ষ্টাৰ্ট দিব দেবেন্দা ঘৰ পৰা দিব লাগিব কালি দেবেন্দাই লগ পাই কৈছিলে প্ৰথমে যদি বোলে মোৰ ঘৰ পৰা ষ্টাৰ্ট দিয় তেতিয়া বোলে অৰিহণাটো অকণমান শকতকে দিম হয় নি বঢ়িয়া তেতিয়াহ'লে তেওঁৰ ঘৰ পৰা ষ্টাৰ্ট দি দিম আৰু আমাৰ ভোলাৰ বেটি তুমি পিছে নাচিব পাৰিবা নাই হয় নাচনী হলা বঢ়িয়া ঢোল লাগে কলি লৈ দিলো এতিয়া পিছে ঢোল বজাব পাৰিবি নাই হয় বজাচোন তেতিয়াহ'লে ভালকে চাপৰ এটা একদম এনেকে প্লাক 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 গম প্লাক গেনা প্লাক গেনা প্লাক গম গমা ঘেম মই তোৰ নিচিনাকে মুখে বজাব নোৱাৰো গৰু মই তোক মুখেদি বজাবলৈ কোৱা নাই নহয় মই মুখেদি বজাইছো তই ঢোলত বজা মই ইয়াত নবজাওঁ হুঁচৰিতে বজাম তোক মই এনে পঢ়ে চাইছো তই ভালকে বজাব পাৰিবও লাগিব নহয় যিহে বজা একদম থুপ থুপ থাপ থাপ কাণৰ ফুটা বন্ধ কৰিলে যে থাকিব নোৱাৰি তীখৰ বিহু নতুন ড্ৰেছ পিন্ধি ললি কেনেকুৱা লাগিছে মোক কেনেকুৱা লাগিব আৰু একদম গুলি গুলছ নপৰিব আমাৰ ভোলা ল'ৰাটোক বেলেগ ধুনীয়া লাগিছে পাই তেতিয়াহ'লে মানে আমাৰ ভোলা ল'ৰা ঢুলীয়া নহয় নাচনীহে হ'ব পেহী মোৰ ল'ৰাই ঢুলীয়া হৈ ঢোল নবজায় নাচনী হৈ কঁকালহে ভাঙিব বঢ়িয়া বৈ ভোলা গৈ থাকো গোটেইসোপা এক জেগাত লগ হ'বগে লাগিব নহয় পইচা কেতিয়া বিটাবি তীখৰ তই অকণ ক'ব নোৱাৰা হলি নেকি বাৰু হা হুঁচৰি গোৱাই নাই সি পইচা ভাগ কৰা কথা পাতিলে লাগে যা তই আমাৰ লগত হুঁচৰি মাৰিবলৈ যাব নালাগে ঘৰতে সোমাই থাক পইচা বলিয়া যাম কিয় নেযাম মই তোক ইনে সুধিছোহে কিবা তেতিয়াহ'লে পেহী গৈ থাকো দেই থাকক যা ময়ো যাওঁ পাই ইহঁতক পঠিয়াই ললো এতিয়া ধুনীয়াকে জেতুকা পিচি হাতত লগাওঁগে নৈকানে চৰে কলা গৰু ধানৰে গজালি আমি বিচাৰি ফুৰো বগাকৈ গা ভৰু কঁকাল খামুচিয়া চাই নৈকানে এহেঁতকতো ক'তো ঢোল বজাবলৈ শিকোৱাও নাই ত'থুনি অ'ত চাই ভাল শিকিলে দেই বঢ়িয়া বজাইছে আৰু অকণমান ডাঙৰ হোৱা হ'লে আমাৰ পুতুকণক মণিয়াম ছিংগাৰৰ লগত ঢোল বজাবলৈ পঠিয়াই দিব পাৰিলোহেঁতেন একদম টিপ টপ তহঁতি আৰু অলপ ডাঙৰ হ'লে আমাৰ এই মণিয়াম ছিংগাৰৰ লগত ঢোল বজাবলৈ গুচি যাব পাৰিবি মণিয়াম ছিংগাৰৰ লগত ফ্ৰীকেটো বাদ দিয়ক লাখ টকা দিলেও নাযাওঁ দেই কেলে এটা হিট গান নাই তাৰ ভাগৰ মানুহে সুধিলে ক'বলৈ লাজ লাগিব তহঁতি কাৰ লগত ঢোল বজাবলৈ গৈছ মণিয়াম ছিংগাৰ কোননো সি তেতিয়া কি বুলি ক'ম তাৰ এটা পপুলাৰ গান নাই সেই আমুক গানটো যে গাইছিলে তাৰ লগত সেই বুলি ক'বলৈ দেউতা আমি অকণমান ডাঙৰ হ'লে জুবিন দাৰ লগত ঢোল বজাবলৈহে যাম জুবিন দা পাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ
দৈ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ যাহাই জুবিন দাই সেইটো গান গাব সেইটো গানতহে একদম ঢোল বজাই মস্তি লাগিব একদম ঘেন 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 আইও তেহেঁতি জুবিন গাৰ্গৰ লগতহে ঢোল বজায় ঐ শুনচোন এতিয়া আমি নাচনি অকল দুজনীহে ন অকণো যে ৰেচেই ল'ব নাপাম অকল নাচিয়ে থাকিব লাগিব অন্ততঃ 4জনী নাচনি হ'ব লাগে দুজনীয়ে বোলে নাচিলো দুজনীয়ে তেতিয়া অকণমান ৰেষ্ট ল'ব পাৰি ঐ আমাৰ নাচনি 4জনী বাৰু নহয় 3জনী আমি দুজনী আৰু সেইজনী কোন আখৰা কৰি থাকোঁতে আমি দুজনীহে নাচি আছিলো এই ভোলাদা ল'ৰাটো আকৌ সি আমাৰ লগত নাচনিহে হ'ব আইও কটা সি বাৰু আমাৰ লগত নাচিব পাৰিবনে সি যে নাচনি লেখত নপৰে পাই এই পাৰক নোৱাৰক নাচনিহে ওলাইছে আৰু ঐ ছোৱালী ওলালি ঐ যা 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 ধুলিয়াই নাচনীক বিচাৰি আছে নহয় ঐ পৰি তই লগত কাঁহী লৈ আহিছনে এই নাই নাই মই লৰালৈকে গুচি আহিলো নাই কাঁহী উলিয়াই থৈও লগত আনিবলৈ পাহৰিলো অ মা দিয়া দিয়া আমাৰ দুইজনীকে দুখন কাঁহৰ কাঁহী দিয়া পুৰা ঘূৰাব লাগিব নহয় ঐ নালাগে কাঁহৰ কাঁহী নি ঘূৰাই মৰিব নালাগে যোৱা বছৰ কাঁহী ঘূৰাই কাঁহী ভৰিত পেলাই ভৰি যে বেল্টি খুৱাই আনিছিলি পাহৰিলি এই মা তেনেকুৱা ঘটনা মোৰ লগতে নহয় কেতিয়াবা ডাঙৰ বিহুৱতীৰ লগতো ঘটে সেইবুলি জানো কাঁহী ঘূৰাবলৈ এৰি দিছে নালাগে থ কাঁহী ঘূৰাব নালাগে ইভাগে নাচিবি ঢোল বাজিলে পেপাও বাজিলে উলাহতে নাচো দেহা মন মনে কৰে কিবাখন নাচো লাগে মন ঐ পয়া লগা কি ভেবা লাগি ৰখি আছ নাচ আকৌ নাচ এই ইয়াতনো কি নাচিম মামাইনো কি কৰি আছে পাই অহাই নাই ঐ মামা কি কৰিছা সোনকালে আহা আকৌ যাব লাগে নহয় গৈছো ৰ মই চক চিন্তি কিবা এটা কৰি আছো তেতিয়াহ'লে ভিনদেউ বাইদেউ গৈ থাকো দেই যা গেনা ভালকে যাবি বিহু দিনা কাকো খুন্দিয়াই নামাৰিবিগে আকৌ আইও বাইদেউ তই ক'ব নোৱাৰা হলি নেকি কেলে খুন্দিয়াই মাৰিম আকৌ নহয় তই যিহে স্পীডত চাইকেল চলাও আকৌ নাই বাইদেউ লগত ফেমিলি লৈ যাম নাই ইমান স্পীডত নচলাও অকলে চলাই গ'লেহে পুৰা ধুনি দিওঁ ঐ গেনা আজি বিহু দিনাই লগত মালবিকাক লৈ ক'ত যাওঁ হয় ভিনদেউ ৰংঘৰ যাওঁ ৰংঘৰ আজি ৰংঘৰ বাকৰিত ইজোৱাৰ পাছত সিজোৰা সিজোৱাৰ পাছত ইজোৰা হুঁচৰিয়ে হুঁচৰি পুৰা চাম ব'লা মালবিকা গৈ থাকো ভিনদেউ বাইদেউ আহিছো দেই থাকক যোৱা মালবিকা চক চিন্তি ভালকে যাবা নাই বাইদেউ আনিবলৈ পইচা নাই এইবাৰ পেমেণ্ট নাপালোতো আৰু এই বিহুমহীয়া বেলেগনো কি আনিব লাগিছে পিঠা বনাই থোৱা আছে পিঠা খা আকৌ এই গেনাটো যে বিয়া পতাৰ পৰা বেলেগ চিকতা হ'ল দেই আৰু মন্দাকিনী গেনাইতো আমাক বিহুত মান ধৰিম বুলি কৈছিলে মান নধৰিলেচোন এই গেনাই মান ধৰিব হা হাগি পিনি ঘূৰি চোৱাটোৱে মই যে মালবিকাৰ কোমলীয়া মুখখনলৈ চাইহে গেনাক একো নকৰো নহ'লে ইমান দিনে তাক মই ৰাম ঠুকন দিলোহেঁতেন ঐ হানি সিং খোজ আকৌ খোজ যাবগৈচোন এতিয়া তই যে কোনোদিনা নোখোজ সদায় ময়ে খুজিব লাগে তোক যে সদায় ওপৰতে লাগে পাই হ'ল ব'লা ঐ গেনাদা হেপী বিহু ঐ তই দেখোন আমাক বিহু বুলি একোৱে দিয়া নাই কিবা খৰচা এটা দি থৈ যা আকৌ ঐ তহঁতক দিবলৈ এতিয়া মোৰ লগত খুচুৰা পইচা নাই নহয় ঐ আমাক খুচুৰা পইচা নালাগেও নহয় এই বিহুমহীয়া আকৌ খুচুৰা পইচা লৈ কি কৰিম আমাক 100 বা 1000হে লাগে ঐ ক'ব নোৱাৰা হলি নেকি 100,000 মই দেখিছো নাই তহঁতক দিবলৈ পেমেণ্টটো নাপালো আকৌ ফেদা ঐ গেনা তই কি ঘটিয়া কোম্পানীত কাম কৰো তোক বিহুটো পইচা দিয়া নাই ভমক এটা লৈ জ্বলাই নিদিয়গে কেলে তেনেকুৱা কোম্পানীত থকাতকে নথকাই ভাল বিহুটো যদি পইচা নিদিয়ে দিছে আমাক কিনে কৈছে নাই দিয়া বুলি গেনাদা যে বিয়া পতাৰ পৰা বেলেগ পেট কোলা হ'ল দেই বৈ ইচক চিন্তি গৈ থাকো মামা আমি বিহু বুলি গেনাদাক পইচা খুজিলো গেনাদাই যে আমাক এটকাও নিদিলে জানা তহঁতক পইচা দিব তেজ খোৱাটো মহা এই গেনা অতপালি দিনক দিনে বেছি বাঢ়িছে তাক মই কোনোবা দিন খেদিম মালবিকা বাৰু থাকক তাই থাকিলে কোনো আপত্তি নাই দেবেন দা ঘৰ পৰা ষ্টাৰ্ট দিবি নেকি তেওঁ ঘৰ পৰা ষ্টাৰ্ট দিলে অৰিহণাটো অকণমান শকতকৈ দিম বুলি কৈছিলে সেইকাৰণে তেওঁ ঘৰ পৰা ষ্টাৰ্ট দি দিম চাওঁচোন কিমান দিয়ে এইবাৰ কিন্তু বজেন দা দেবেন দাই 500 টকা দিছিলে আকৌ দেই দিছিলে বজেন এবাৰ দেবেন দাৰ পৰা 1000 টকা ল'বি কাৰণ কালি পৰহি তেওঁ পেঞ্চন পাই থৈছে 1000 টকাটো ল'বই লাগিব কাৰণ এতিয়া ভাই 2025 হয় 1000 টকা নিদিলে শৰাই ক'ত শুৱনি হ'ব ললিত দা লোকৰ কথা বাদ দিয়ক আপোনাৰ ঘৰত পিছে কিমান দিব কিমান দিম আৰু 100 টকা দিম 100 টকা দিলে যে আপোনাৰ ঘৰত হুঁচৰি গাবলৈ নাহো দেই আমাক বাচ্চা পাইছে নেকি মোৰ ঘৰত বেলেগৰ ঘৰত নিচিনাকৈ বহুত দেৰি গাবলৈ দৰকাৰ নাই নহয় এফাকি গোৱাৰ পাছতে ফচকে শৰাই উলিয়াই দিয়ে দিম আৰু পকা বিলাহী শৰাই দিলে দিয়াহি গাই শৰাই খুজিবলৈ দৰকাৰেই নাই নাই হ'লেও 100 টকাত যে নহ'ব দেই
বহাগৰৰ ছোৱালী দেখাত লাগে সুন্দৰী কিটকাট এটা খুৱাই দিলে ঐ জান চাইকেলৰ পিছত উঠে ওলমি গেছ 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 ঐ পঢ়া লগা তোৰ যে নিচিকে কাম নাই দেই নাচিব মেলিব নোৱাৰ এনে ওপৰতে হুঁচৰি গাই পইচা ল'বলৈ আহিছ হ'ব দে আমাৰ গোটেই ৰাইজসকল দেখোন হুঁচৰি গাবলৈ একদম ৰেডি আমিহে চক চিন্তি অহা লেট কৰিলো আয়ো চুটি বন্তি এজনী আকৌ ক নাচনি চক চিন্তি ধৰিব পৰা নাই আংকুল হে জনী নহয় হেতু লৰা হয় লৰা আয়ো চুটি বন্তি লৰা মই যে চক চিন্তি নিচেকে ধৰিব পৰা নাই আংকুল হেতু ভুলাদা লৰাটো আকৌ আপুনি বাবা টানি আহিলে যেন পাইছো সেইকাৰণে ধৰিব পৰা নাই তোৰ মূৰটো খালো মোৰ আগত আলটু ফাল্টু কথা নকবি একদম খোজ মাৰি ফুটা কৰি দিম আকৌ আপুনি ইমান দিনতে ভুলাদা লৰাটোকে ধৰিব পৰা নাই আৰু সেইকাৰণে কৈছো কিবা কেনেকে ধৰিব পাৰিম হাজি কাচি গোটেইজনী চামন্তিকা হৈ আছে ভোলা তই কিন্তু কম নহয় চক চিন্তি লৰাক মাইকী কৰি দিলি যে ধুনীয়াকৈ তাৰ নাচনি হবলৈ মন সেইবাবে আয়ো চুটি বন্তিও কম নহয় দে তাৰ মাইকী হবলৈ মন ল'ৰাটোক মই কোনোবা এদিন চেক কৰিব লাগিব বজেন এতিয়া চক চিন্তি কা ঘপা ষ্টাৰ্ট দিয় ললিত ঘপাই নে কি নাই নাই দেবেন্দা ঘপা নাই নাই তাৰ ঘপা ষ্টাৰ্ট নিদিওঁ দে তাৰ ঘপা ষ্টাৰ্ট দিলে সি যাত্ৰা ভংক কৰি দিব 40-50 টকা দি নাই তেওঁ ঘপা ষ্টাৰ্ট দিলে দক্ষিণাত অকণমান শকতকে দিম বুলি কৈছে সেইকাৰণে ষ্টাৰ্ট দিব ওলাইছো আৰু 40-50 টকা যে নিদিয়ে ইবাৰ 500 টকা দিছে এইবাৰ 500 টকা ইচক চিন্তি মই দম দিয়াতহে দিছে বাৰু তেতিয়াহ'লে বৈ ইচক চিন্তি তাৰ ঘপাই ষ্টাৰ্ট দি দিওঁ আৰু A few moments later. অলপ আগত ঢোলৰ মাত থুং থুং থাং থাংকে শুনিছিলো এতিয়াচোন নাই তই কেনেবাকে আমাৰ এহেঁতি MLA ঘৰ ফালে ঘাট মাৰিবলৈ গুচি যোৱা নাইতো মই কলো প্ৰথম ঘাটটো বোলো তহঁতি মোৰ ঘৰত মাৰিবি তেহেঁতি আকৌ বেলেগতহে কৰবাত মাৰিবলৈ গ'লগে প্ৰথম ঘাটটো যে মৰাব পাৰিলে ভাল ঘৰখনৰ বাবে তেতিয়া যে পইচা পাতি কামি নহয় বছৰটোলে যেনি তেনি আহে লাগিলে তুমি ঘৰত থম থম মদন গোপাল হৈ বহিয়ে নাথাকা কিয় তেওঁ আহিব পাপা তোমাক মই মাতিছে জেতুকা ল'বলৈ পিচি মেলি একদম ৰেডি কৰি থৈছে বা তহঁতি ললিয়ে নেকি নাই নাই মই এতিয়া নলওঁ ৰাতি শুওঁতেহে ল'ম বিহু দিনা জেতুকা সোপা লৈ থাকিলে ইটো সিটো কৰিম কেনেকে আৰু ৰাতি লগোৱা ভাই মজাই বেলেগ ৰাতি জেতুকা লৈ ৰাতিপুৱা গৰুৱে মুতুতে হাত পাতি দিয়া বছ কি চালিয়া কালাৰ উঠে আয়ো ৰুক্মিণী গেছ 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 চুটি বন্তি দীঘলী বন্তি মই নাম লওঁতেচোন আমাৰ ঢেকিনপতা গাঁও হুঁচৰি যোৱা মোৰ ঘৰলে আহি গ'ল ৰাবজেন প্ৰথম ঘাটটো কাৰ ঘৰত মাৰি আহিলা হয় নাই নাই কাৰো ঘৰতে নাই মৰা প্ৰথম আপোনাৰ ঘৰতহে মাৰিবলৈ আহিছো নহয় অলপ আগত থুং থুং থাং থাং থুং থুং থাং থাং মাত শুনি আছিলো তাৰপিছত ঘপককে নাইকিয়া হৈ থাকিলে মই বোলো কেনেবাকে আমাৰ বজেনহঁতে MLA ঘৰত ঘাট মাৰিবলৈ যোৱাগে নাইতো বেছি পইচা ৰাখাত নাই নাই ইয়ালৈ অহা আগতে নামঘৰত ঘাটটো মাৰি আহিলো হয় নি বৰ ভাল কৰিলা দেই ৰাম বজেন তুমি আকৌ ঢোল কিনি দিলা নে কি হয় তাক ঢোল লাগেই নহয় কিনি দিয়াতহে শান্তি তই বজাব পাৰ জানো হয় দেবেন যা 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 আমি গাঁও মানে ইচক চিন্তি হৰাই তাড়াতাড়ি ৰেডি কৰগে যা মাজনী যা মাৰক কৈ দেগে বুলি হুঁচৰি আহিলে বজেন ইচক চিন্তি চালু কৰি দে আহাই দৈ আহা নাচি নাচি নাচাই দৈ নাচা নাচা কঁকাল ভাঙি দেবেন্দা লৈ হেৱা জনো আহে
অকলি জবন্দৈ মাৰক কবি গৈ বাপেৰক লগ পালে জোঁৱাই বুলিবলৈ মেখেলা পিন্ধিলে লাগে বুঢ়ী বুঢ়ী ফৰক চিলাই লবি চুটি চুটি কহৰি স্কু ড্ৰাইভৰ বটালি মিডিয়াম চাইজৰ ছোৱালী শিখৰে পেকেট খুৱাই দিলে হৈ যা মটৰচাইকেলত দিয়েহে ওলমি A few moments later. তহঁতি অকমান ক'ব নোৱাৰা হলি নেকি অ' পকা বিলাহী গালিয়ে যে 20 মিনিট গাইছ কি নাই গোৱা এখন গাওঁতে হৰাই দিব নোৱাৰি নহয় এই আৰু কিমান গাব লাগে হা চালা নাম দিওঁতে দিওঁতে চব চিন্তি তেটো শুকাই গ'লগে আৰু অৰিহণা 1000 টকা দিব লাগিব 1000 টকা তলত ভাই হৰাই একচেপ্ট নকৰো